কি হ'ব চেটেল হ'ব নহয় নজনাকে যদি বি খালে চেটেপ হয় নজনাকে গাখীৰ খালেওতো ফুলি আহিব নাহে সেইকাৰণে কৈছে নজনাকে যদি মাধৱৰো নাম ল'ব পাৰে গতিকে নেলাগে জানিবে বিস্তৰ শাস্ত্ৰক একো শাস্ত্ৰ জানিব নালাগে কৃষ্ণ বুলিতো ক'ব জানিছোঁ কৃষ্ণ বুলি ক'বলৈতো ঈশ্বৰ পুৰুষে আমাকতো শক্তি দিছে ঈশ্বৰ পুৰুষে জিভাখনটো আমাক ঠিকেই দিছে মনত ৰাখিব দেই এই জিভাখন সবল হৈ থাকোঁতে এই জন্মত যদি ৰাম বুলি নকয় কৃষ্ণ বুলি নকয় নৰ মনুষ্যই 3টা জন্ম পায় ইয়াৰ পাছৰ জন্মটো জন্ম দিব কিন্তু জিভাখন ছুটিকে দিব লাভ কি হ'ব তেতিয়া এইটোৱে হ'ল শেষ জন্ম তেতিয়া একো লাভ নহ'ব সেইসকলে ট্ৰেইন ষ্টেচনত থাকি যিসকলে চকুৰে নেদেখি গাব লগা হৈছে এই প্ৰাণ গোপাল পাতিলা মায়াৰে খেলা অমূৰ দয়ালু চাব দেই এইখন জগতত ধনী ভিক্ষাৰী হ'ব ভিক্ষাৰী ধনী হ'ব আৰু অজ্ঞানী জ্ঞানী হ'ব জ্ঞানী মূৰ্খ হ'ব যদিহে ঈশ্বৰ পুৰুষে ইচ্ছা কৰে